এনেকুৱা পালমৰা বাজেট, এনেকুৱা ধৰণৰ কোনো আঁচনি নোহোৱা বাজেট, এনেকুৱা ধৰণৰ কোনো ভিজন নোহোৱা বাজেট, এনেকুৱা ধৰণৰ কোনো নিকম্মা বাজেট, এনেকুৱা ধৰণৰ কোনো অদূৰদৰ্শী বাজেট জীৱনত মই কেতিয়াও দেখা নাছিলো। আগতে মানুহে সেইকাৰণে কয় বোলে জয়ন্ত মল্ল বৰুৱাৰ কোনো কাম নাই, এটা বেয়া শব্দ, জন্তুৰ লগত তুলনা কৰি এটা বেয়া শব্দ কয় যে জয়ন্ত মল্ল বৰুৱাৰ কাম নাই, বুদ্ধি নাই। এই বাজেটখনে প্ৰমাণ কৰিছে যে বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই সামান্যতম প্ৰতিভা, সামান্যতম বুদ্ধি, সামান্যতম বিবেচনা শক্তি ইয়াত প্ৰয়োগ কৰিব পৰা নাই। এইখন এখন গতানুগতিক, অদৰকাৰী আৰু কোনো উল্লেখযোগ্য আঁচনি নথকা আৰু কেৱল ধাৰ ল'ম বুলি কোৱা এখন বাজেটৰ বাহিৰে আন একো নহয়। সেই অষ্টাদশ মুকুতাৰ মালাটো যে 18টা যে স্কিম দিছিলে, সেই স্কিমটোকো গোটেই 18টা ক'বই নোৱাৰিলে। ইয়াত 12টাহে ক'ব পাৰিলে, বাকী 6টা থাকিয়ে গ'ল।